Hello guys, good morning. বৰ্তমান আমি গৈ আছো গুড মৰ্ণিং। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। আজি গৈ আছোঁ যোৰহাট। ভণ্টিৰ কিছুমান কাম আছে, কি কাম আছে তাত গৈ ক'ম। এতিয়া আৰু নকওঁ, এইফালে মা, ভণ্টি, এইফালে ভাইটি আৰু হাজবেণ্ড আহিছে। তো দেখাই আছোঁ ৰাস্তাত। গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং দোস্ত এতিয়া প্ৰায় 7টা বাজিছে আৰু কলা কলা হৈ আছে বৰষুণ। তেলটো ভৰাই ল'লোঁ, তাৰপৰা এতিয়া সেইখিনি ভটিয়াৰ পৰা এডোখৰ ৰখিছোঁ। চকাত পম নাই, তো পমটো দি লৈছে। তাৰপৰা আৰু গৈ থাকিম আৰু। কি খাবা তুমি? অঁ 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 মই হোৱাটছএপত দি দিম তোমাক। দাদা আনিব। বেয়া ৰাস্তা। আহি পাই দিয়কত অলপ দেৰি ৰখিছোঁ, মানে ঘৰ দিবকে অহা নাছিলোঁ, অকল চাহ একাপ খাই আহিছিলোঁ। তো ভোক লাগিছে চবৰে, তো ইয়াত কিবা এটা খাই লওঁ, তাৰপৰা আকৌ গৈ থাকিম। অঁ সেই ডাঙৰটো চাগে অডিটৰিয়াম। Southwest, then turn left. ফাইনেলি আমি পালোহি যোৰহাট এগ্ৰিকালচাৰ। মানে এতিয়া কৈ দিছোঁ ভণ্টি ভেটেনেৰি মানে এক্সাম দিছিলে, তো ভেটেনেৰিত ছিট পালে, তাকে ইয়াত কাউন্সিলিঙৰ হেৰিয়ত আহিছে। তো আপোনালোকে দেখুৱাই দিম। কেনেকুৱা লাগিছে? ভয় লাগিছে নি? চব আমি পঢ়ি আছোঁ ধুনীয়াকৈ। ভণ্টি মানে পূৰা ভয়ত আছে, নাজানো কি হয়, ইমান ভয় লাগিছে। মানে কাউন্সিলিঙত ফাৰ্ষ্ট কাউন্সিলিঙত নাম অহা নাছিলে, ছেকেণ্ড কাউন্সিলিঙত আহিছে। তো আজি আহিব লগা হ'ল যোৰহাট। তো ইয়াতে গম পাম আৰু ক'ত ছিট পায়, কি কথা। তো চাই থাকক আপোনালোকে। ক'ত আহিলা? বহুত ষ্টুডেণ্ট আহিছে দেই সঁচাকৈ।
আৰু লাক মানে ক'ত পৰিব ভণ্টিটো ভাবি আছে গুৱাহাটীত পঢ়াটো, কিন্তু কি হয় ইয়াত গম পাম আৰু। I welcome you all to this beautiful campus of Assam Agricultural University as well as the counseling process. So as you know, this is our second counseling. So first counseling we have already conducted from August 30 to July 30 to August 2nd. So for this, we conducted our first counseling. And মানে একদম আমনি লাগি গৈছে। অথনি ঘৰত 5টাতে উঠিছোঁ আৰু চাহ তাহ খাই আহোঁ, মানে আপোনাৰ ৰাস্তাও যিহেতু বহুত বেয়া, লাহে লাহে আহিবলগীয়া হৈছে। তো ইয়াত আহি আমি মানে ঘৰৰ পৰা 7টামানত ওলাইছোঁ, ইয়াত পাইছোঁহি বহুত দেৰিকৈ। তো এতিয়া পূৰা 1টা বাজিলে, এতিয়ালৈকে মানে হোৱাই নাই। জেনেৰেলখিনি মাতি আছে, আমিতো ভণ্টি OBC হয়, তো OBCখিনি মাতি আৰু মতাই নাই। কিমান দেৰি যে হয় একদম ভাগৰ লাগি গৈছে। ইফালে ভোকো লাগিছে আৰু ৰুটিহে খাই আহিছোঁ, আৰু ভাতটো কেতিয়া খাবলৈ পাম ভাবি আছে। বাকী ইয়াৰ এগ্ৰিকালচাৰখন মই আজি ফাৰ্ষ্ট সোমাইছোঁ, কিন্তু কিবা এটা ভাল লাগিছে মানে পৰিৱেশটো। আপোনালোকক দেখুৱাম বাৰু অলপ পিছত। এতিয়া যিহেতু অডিটৰিয়ামত বহি আছিলোঁ, এতিয়া অকণমান ওলাই আহিছিলোঁ, অলপ পাছত আপোনালোকক দেখুৱাই কমিছেগৈ আৰু মানে জেনেৰেলখিনি শেষ হ'বলৈ হৈছে আৰু। বুধু কিমান ভয় লাগিছে? বহুত বেছি মানে ভয়ত একেবাৰে তাই জিঅ ওলাওঁ হৈ আছে বোলে। তাইৰ লগতে আমাৰ এনেও ভয় লাগি আছে। বুধু বুধু বহুত আমনি লাগিছে, ভয় লাগিছে। তাইতো ঘৰত মৰি আছে, আমিবোৰ মানে ইমান গৰম নাই, ফেনীখন একো কামেই নিদিয়ে। ইমান দেৰি বহি আছে, ইমানখিনি ধৈৰ্য মানে নাই। আজি বহি আছে বুলিহে জেনেৰেলখিনি শেষ হ'বলৈ হ'ল, এতিয়া OBC মাতিব। তাৰপৰা আৰু এতিয়া একদম বুকুটো ইমান গৰমো তাত, মানে ফেন চলিছে যদিও একো কাম দিয়া নাই। সেইকাৰণে অকণমান ওলাই আহিলোঁ, অকণমান মানে ডাইৰেক্ট খাই আহোঁগৈ, কাৰণ এতিয়া ব্ৰেক টাইম দিছে। জেনেৰেলখিনি শেষ হ'ল, তাৰপিছত OBCখিনি 2:45 বুলি কৈছে আৰু ষ্টাৰ্ট হ'ব। তো সেইকাৰণে সেইটো মই ভাত খাই আহোঁগৈ অকণমান। বাই বাই। হেল্ল', ড্ৰেছকেইটা ভাল লাগিছে আমাৰ, চব হাফ পেণ্ট আপুনিও ঘৰ পালোহি 9টামান বাজিলে। তাততো ভিডিঅ' কৰিবলৈ নহ'লে, তাৰপৰা আহি আকৌ মামাহঁতৰ ভাত খোৱা নিমন্ত্ৰণ আছিলে, মানে ভণ্টি এডমিশ্যন হ'বলৈ নহ'তৰ, সেইটো কাৰণে আৰু চবৰে পৰা ফূৰ্তি লাগি আছে। অথনিটো তাততো পূৰা ভয় লাগি আছিলে। তো এতিয়া আহি আছোঁ গোটেইকেইটা ভাত খাবলৈ। তো মানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়তো, ৰাস্তাটো ভগা চিগাৰে, বেছি দূৰ নহয়, সেইকাৰণে পালোহি আৰু। তো এইবাৰ আকৌ এনাগত লগ পাইছোঁ দেই। 10টা বাজিলে, এতিয়া এনাগত লগ পালোহি। একদম মানে আহি কেনে গাটো ধুই ৰখি থকা নাই, আকৌ ইয়ালৈ আহিলোঁ। অকল ভাগৰ লাগিছে, একদম ধুনীয়াকৈ টোপনি যাম। ইফালে এখেতৰ মানে ভাই তাকো লৈ আহিলোঁ, আছিলে মানুহ। আৰু এইফালে এজনী যাবিগৈ আকৌ ন অকণমান সঁচাকৈ নে? যোৱা দিনাখন গম পাম তাই বেয়া লাগিছে নে নাই। অথনি পৰা ভয় লাগি আছিলে যে, এতিয়া আহিলে নাই যে আহিলে সঁচাকৈ কিন্তু সোনকালে গ'লেই এনে বেয়া লাগিব। মানে মোৰ সেইদিনা ভাবিছোঁ দেই, মানে কি হ'ল ভাব, এতিয়া মানে সিহঁতক কথাবোৰ যিমান যি শুনিছোঁ তুমি কৈ থকা নাই, এতিয়া ক্লাছত থাকি ক'ব নোৱাৰিম নিচিনা এনেকুৱা লাগিছে। তো একেবাৰে যদি গুৱাহাটী যাওঁ, গুৱাহাটী ব্লগটোতো বনামেই, এতিয়ালৈ দেখিব। এতিয়ানো কি আৰু ভাত খাম, আৰু ভাত খাই আকৌ ঘৰলৈ যাম, ঘৰত গৈ আৰু শুম আৰু। বাকী এইফালে সি লৈ মেলি এনাহঁতৰ লগত পইচা মাৰি পেলাই দেখাম বাৰু এনাহঁতক। কোনো শুনিছোঁ বেয়া
মানে ভিডিঅ' বনাব সম্ভৱেই নহ'ল কাৰণ কেলৈ ইমানটো গৰম পৰিছে আৰু তাতে ফোনটো চাৰ্জ শেষ হৈ থাকিলে 2% আছে 2%ত ভিডিঅ' নহয়ে তাৰপৰা আৰু অলপমান খেলি মেলিটাও হ'ল তো সেইটো কাৰণে প্ৰব্লেম হৈ গ'ল বনোৱাত তাত একো বনাবই নাপালোঁ ভাত খাই দৌৰি মানে উপাজুবাকৈ আকৌ কলেজ গৈ ছেকেণ্ড কাউঞ্চিলত তাইৰ নাম আহিছিলে যে তো OBC-খিনি মানে আমি ভাত খাব যাওঁতে মতা নাছিলে তো OBC-খিনি মাতিলে তো তাৰপৰা গ'লোঁ একদম জল্দি হৈ গ'ল মানে বহুতটো সেইকাৰণে ভিডিঅ' কৰা নহ'লে এতিয়া ঘৰত আহি পাই অকণমান ফ্ৰেছ হৈ কেনে মানে ভিডিঅ'টো বনাইছোঁ তো বাকীটো আপোনালোকক ক'লোঁ ডিগ্ৰীহৰ এডমিশ্যন ল'ব গৈছিলে ভণ্টিয়ে এক্সাম দিছিলে তো ভেটেনেৰীত ছিট পাইছিলে তো তাৰে আজি এডমিশ্যন আছিলে তাই এতিয়া গুৱাহাটীত ছিট পাইছে খানাপাৰাত তো এইদিনতে যাবগৈ 23ৰ পৰা ক্লাব বুলি কৈছে তো আৰু কি ক'ম ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ বাকী নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ বাই বাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি